নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৱে নিশ্চয় ভাত পানী খাই দুপৰীয়াখন আজৰি হ'লেই। ময়ো ভাত পানী খাই আজৰি হ'লোঁ। হৈ মেলি ভাবিলোঁ দুপৰীয়া আজি বেলেগ কাম নাই, সেইকাৰণে ভাবিলোঁ চাদৰ এখন আছিলে তাতে দহি বাতোঁ। চাদৰখনত এই ৰংটো দিবলৈ লৈছোঁ। চাদৰখন বগা, মাজে মাজে হেলিয়া আছে। আপোনালোকক মই দহি বটা মাজে মাজে দেখাই থাকিম। মোৰ দহি বটা কেনেকুৱা হৈছে, ভাল হৈছে নে বেয়া হৈছে, তাতকৈ আৰু বেলেগ পদ্ধতি আছে মই নাজানো বাৰু। আপোনালোকে জনাব বুলি আশা কৰিলোঁ। কমেণ্টেদি কৰিব দেই। এয়া মই মাজে মাজে দেখাই থাকিম আপোনালোকক মই দহি বটা। চাদৰখন এইখন দেখিছেনে? মই চাদৰখনত দহি বাতিবলৈ এয়া ক'ত দহি লগাম, তাত এইবোৰ কলমে চিন দি লৈছোঁ এনেকৈ। তেতিয়া সুবিধা হ'ব দহিখিনি সমানে সমানে মানে দিবলৈ, নহ'লে আকৌ এটা এটাকৈ চিনি দিয়াকৈ কৰি গৈ থাকিলে পিছত খেলি মেলি লাগিব। আপোনালোকক লাহে লাহে দেখাই থাকিম দেই। এনেদৰে চাদৰখনত বেজী সূতাৰে এনেকৈ গাঁঠি দি ল'লোঁ। তাৰ পাছত দেখাই আছোঁ দেই। তাৰ পাছত এনেদৰে সূতাডাল আকৌ গাঁঠি দিলোঁ। এনেদৰে গাঁঠি দি দহি থোপাবোৰ বনাইছোঁ। আচলতে অকলে ভিডিঅ' কৰা আছে, সেইবাবে সম্পূৰ্ণকৈ কেনেদৰেনো গাঁঠি দিছোঁ দেখাব পৰা নাই। আপোনালোকক এনেদৰে দেখাইছোঁ। এনেদৰে ধুনীয়াকৈ কমেণ্ট এটা দিব দেই। ৰাইজসকল, এনেদৰেই চাদৰখনৰ দহি কেইটি সম্পূৰ্ণ কৰিলোঁ। দহি কেইটি ইমান সুন্দৰ হোৱা নাই যদিও সাধাৰণভাৱে কৰিছোঁ। আপোনালোকে কেনেকুৱা হৈছে এটি সুন্দৰ কমেণ্ট কৰিবচোন। ভাল লাগিছেনে বেয়া লাগিছে। এইদৰেই কৰিলোঁ। আজিলৈ মোৰ ভিডিঅ'টি ইমানেই আছিলে। আপোনালোকৰ মাজলৈ আকৌ কেতিয়াবা নতুন ভিডিঅ' লৈ আগবাঢ়ি আহিম। আজিলৈ আহোঁ। বাই বাই।